হাঁহ পালন এটা বহুত লাভজনক ব্যৱসায়। আমি আজি কথা পাতিম হাঁহৰ বেমাৰ আৰু ঔষধৰ বিষয়ে। প্ৰথমতে আমি যেতিয়া পোৱালিবোৰ কিনি আনো বা আমাৰ মেচিনৰ পৰা উলিয়াও, প্ৰথমতে আমি কাম কৰিব লাগিব, ফাৰ্ষ্ট বৰ্ডাৰটো ভাল হ'ব লাগিব। নেক্সট আমাৰ লাগিব পোৱালিবোৰ সুস্থ সবল। যেতিয়া আমি বজাৰৰ পৰা কিনি আনো পোৱালিবোৰ, 3 দিন সিহঁতবোৰে একো নোখোৱাকৈ থাকে 3 দিনলৈ। তাৰ পাছত আমি সিহঁতক ভালদৰে আনি অলপ কুহুমীয়া পানী খাবলৈ দিম। কুহুমীয়া পানীৰ লগত খাবলৈ দিম আমি লিকচিন পাউডাৰ। এই লিকচিন পাউডাৰটো বহুত সুস্থ সবল পোৱালিক খুৱাব লাগে, ভাল পোৱালিবিলাক খুৱাব লাগে। এতিয়া আমি আহিম বেমাৰ কিয় হয় আৰু মৃত্যু কিয় হয়। প্ৰথম কথা, পোৱালিবোৰ ঠাণ্ডা লাগিলে মৃত্যু হয় বা বেমাৰ হয়। দ্বিতীয় কথা, খোৱা পানীৰ কাৰণে বেমাৰত পৰে। সেইবোৰৰ উপায় জানিবলৈ এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে প্ৰথমৰ পৰা ভিডিঅ'টো চাই থাকিব। প্ৰথম দিনৰ পৰাই 3 দিন এইটো ব্যৱহাৰ কৰিব পাৰে, লিকচিন পাউডাৰটো। 1 লিটাৰ পানীৰ লগত 1 গ্ৰাম ৰাতিপুৱা 3 দিন খুৱাব লাগিব। এইটো খোৱাৰ কাৰণ পোৱালিবোৰ যেন বেমাৰ নহয়। 3 দিন খোৱাৰ পিছত নেক্সট আমি উন্নত মানৰ দানা খুৱাব লাগিব। প্ৰথম আমি ৰাতিপুৱা লিকচিন পাউডাৰ দিম, নেক্সট দানা দিম, তাৰপিছত দুপৰীয়া পৰিষ্কাৰ পানী দিম, নৰ্মেল পানী যিটো আমি, অলপ গৰম হ'লে ভাল, কুহুমীয়া গৰম হ'লে ভাল। এনেকৈ আমি 3 দিন খুৱাম। তাৰপাছত 3 দিন পিছত খুৱাব লাগিব আমি মাল্টিভিটামিন, হিমাৰেল, অষ্টবেট। প্ৰতিদিনে এবাৰ দিলে হ'ল ৰাতিপুৱা। তাৰপাছত আপুনি এনেকৈ এসপ্তাহমান খুৱাব লাগিব। তাৰপাছত এসপ্তাহমান পাছত আমি খুৱাব লাগিব এণ্টিবায়টিক। এণ্টিবায়টিক আপোনালোকে যোনে যি পায়, ভাল পায় সেইটো ব্যৱহাৰ কৰিব পাৰে। মই টেট্ৰাচাইক্লিন ব্যৱহাৰ কৰোঁ। 2-3 দিনৰ মূৰে মূৰে সিহঁতক দিওঁ। নেক্সট আপোনাৰ খুৱাব লাগিব লিভাৰ টনিক, বি কমপ্লেক্স, কেলচিয়াম। পোৱালিবিলাক লক্ষণসমূহ চাই আপুনি ঔষধবোৰ ব্যৱহাৰ কৰিব লাগিব। এনেকৈ এমাহ কৰি চাওক, পোৱালিৰ বেমাৰ লগতে মৃত্যুৰ হাৰ কমি যাব বা একো বেমাৰ দেখা নিদিয়ে। নেক্সট তাৰপাছত আহিব আপোনাৰ ভেকচিনৰ বিষয়ে। মই বাৰু এইটো ভিডিঅ'ত নকওঁ, নেক্সট ভিডিঅ' এটা বনালে সেইটো ভেকচিনৰ বিষয়ে।